নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ, যোৱাকালি আহিলোঁ নেপাললৈ। আহি ইমান ভাল লাগিছে, ইমান ধুনীয়া পৰিৱেশ এটা, মানে ইমান চাফ চিকুণ এটা ধুনীয়া পৰিৱেশ এটাত ভাল লাগিছে। আচলতে আপোনালোকক দেখুৱাইছোঁ পৰিৱেশটো ইমান ধুনীয়া। আমাৰ আচলতে নিজকে বেয়া লাগে দেখিবলৈ, ইমান লেতেৰা আমাৰ গুৱাহাটীখন। মানে এইটোৱে কিবা এটা খালে পেলালে, সেইটোৱে কিবা এটা খালে পেলালে, ৰাস্তা ঘাট লেতেৰা, কদৰ্যময় পৰিৱেশ, গাড়ী ঘোঁৰাৰ ডিচিপ্লিন নাই। ইয়াত চাওক আপোনালোকে, ডিচিপ্লিনত মানুহবিলাক অহা যোৱা কৰিছে, গাড়ী চাড়ী ধুনীয়াকৈ অহা যোৱা কৰিছে, কাকো কোনেও ডিষ্টাৰ্ব দিয়া নাই। ভাল লাগিছে, পৰিৱেশটো ধুনীয়া, পৰিৱেশটো ভাল, মানুহবিলাকেও হেল্পফুল, ধুনীয়া এটা পৰিৱেশ, শান্ত পৰিৱেশ এটা, ইমান ধুনীয়া পৰিৱেশ এটা আপোনালোকক দেখুৱাইছোঁ। ইমান ধুনীয়া দেখিবলৈ, ৰাস্তা ঘাট, মানুহবিলাকো হেল্পফুল। আমাৰ যদি কিবা এটা সুধি দিয়ে হয়তো ভালকৈ নক'ব, ইয়াত মানে একো নজনা মানুহ এজনেও ধুনীয়াকৈ চলি যাব পাৰিব। মানুহখিনি হেল্পফুল, সহায় কৰে, সহায় কৰি ভাল পায়, সুধিলে ধুনীয়াকৈ বুজাই দিব। আৰু মানুহবিলাক ধুনীয়াকৈ ডিচিপ্লিনত, বিশেষকৈ আমাৰ অসমৰ মানুহে বেছি আছে ইয়াতে, চকু দেখুৱাবলৈ আহিছে। বহুত মানুহ লগ পাইছোঁ অসমৰ, আৰু ইয়াৰ মানুহখিনি মানে ধুনীয়াকৈ চাফ চিকুণকৈ আছে। কাৰণ ৰাস্তা ঘাট যিহেতু নিজৰ বুলি ভাবে, ধুনীয়াকৈ ৰাখিছে। আমাৰ হ'লে এইবিলাক লেতেৰা পৰিৱেশ এটাত থাকি পেলাই এই পৰিৱেশটো পাই বহুত নিজকে ধন্য মানিছোঁ। মই আকৌ যেন ইয়ালৈ আহিম, দুদিনমান থাকি যাম এনেকুৱা লাগিছে। কাৰণ গুৱাহাটীত যিটো কদৰ্যময় পৰিৱেশ, সেইটোত থাকিবলৈ কিবা ভাল নলগা হৈছে। চবেই আমি আহকচোন, আমি সকলোৱে চাফ চিকুণ কৰি গুৱাহাটীখন যেন সুন্দৰ পৰিৱেশ এটা গঢ়ি তোলোঁ।